হিমন্ত বিশ্ব শর্মা করিছে না তুলবরা করিছে মাটি আমার আমি নিদো আমার মাটি লাগাম দেশ দিম মাটি নিদো কই আসু খাইলা আপনাদের পুলিশ প্রশাসন কিমান আমার কখন ধরি করিলে নহব গুটে অখন দায়িত্ব লব লাগবে গুটে অখন ভালকে সব আমাক সব খাই থাকিলে নহব আমি নিজৰ কামে আমি নিজৰ মানে মিটিং পাতিম জি কৰিম আমি কৰিম আমাৰ গাঁৱত কৰিম আমাৰ ফিল্ডত মানা দিছে এতিয়া যেতিয়া নাকি পূজা হয় ডাইচ হয় যেতিয়া মদ পানী খায় তেতিয়া ইমান পুলিচ প্ৰশাসন ক'ত থাকে এতিয়া আমাৰ নিজৰ অধিকাৰ কাৰণে আমি মিটিং পাতিছো সেইটো কাৰণে পুলিচ প্ৰশাসন চাই লওক মন্ত্ৰী অৰ্ডাৰ দিছে হিমন্ত বিশ্ব শৰ্মা আপোনাক কৈ আছো মই আমাৰ মাটি আমাক লাগিব ঘূৰাই দেশ দিম আমি মাটি নিদিওঁ আমি সবকে মানে মাতিছো মই কৈছো গীতা গোৱালাই মই কৈছো যে আমি আমাৰ মানুহ কম হৈছে মোক সহায় কৰক বুলি কৈ আছো আজি মাটিৰ মিটিংটো দিছো মানে মই কৈছো যে আমাক ৰাইজে সহায় কৰক বুলি কৈ আছো কিন্তু আহিছে আমি ফিল্ডটোত মিটিং কৰিছো কিন্তু ফিল্ডটোত মানে কৰিব মানে দিয়া নাই ধাৰা লগাইছো বুলি কৈ দিছে ইমান দিন লগা নাই আজি মোৰ মিটিংটো দিনতে কিয় লগাব কোন মানে হিমন্ত বিশ্ব শৰ্মা অৰ্ডাৰ দিছে নে অতুল বৰা অৰ্ডাৰ দিছে আজি আমাৰ মানে মাটিৰ যিমান মানুহ আছে ইমান ঘৰ আৰু আমি গোটেই ৰাইজটো মানে খবৰ নিমন্ত্ৰণ কৰিছো সেক্ৰেটাৰী প্ৰেচিডেণ্ট সবক কৰিছো আমি গোটেই ৰাইজটো কৰিছো অহা কথা আজি আছে আমাক মানে যিমান জাগা মানুহ আছে এটা দুটাকে সবে আহিব আৰু আমাৰ মানে দুখটো মানে শুনিব আৰু আমাৰ লগত সহায় কৰিব আমাৰ ন্যায় মানে সবে খুজিছে কিন্তু এই মানে পকাখন আহি আৰু ইয়াত বাধা দি আছে আৰু অতুল বৰাই এইকেইটা কৰিছে আৰু হিমন্ত বিশ্ব শৰ্মাই এইকেইটা কৰিছে ইমান দিন নকৰিলে ধাৰা আজি কিয় কৰিব লাগে আজি মই ন্যায় পাম মোৰ লগত মানুহ লাগে মই মানুহ নহলে মই পাৰিম নেকি ক মানুহ নহলেতো মই নোৱাৰো কৈছে ইয়াত বোলে আজি লাঠি চাৰ্জ চলিব আমাৰ অৰ্ডাৰ বোলে দিছে কৈছে ইয়াত মাৰপিট হ'ব পানী গাড়ী আনিছে মাৰপিট কৰিবলৈ পানী গাড়ী ৰেডি কৰিছে 10খন ইয়াত গাড়ী থৈছে পথাৰত 10খন গাড়ী থৈছে পুলিচ লগাই থৈছে কিন্তু ঘৰৰ পৰা ওলাব দিয়া নাই ধাৰা লগাইছে বুলি কৈছে কিন্তু ইমান দিন ক'ত আছিলে ধাৰা ক'ত আছিলে ইমান দিন আজি মোৰ ন্যায়ৰ কাৰণে মানুহ আহিছে পুলিচ লাগে আমাক আমি নালাগে বুলি কোৱা নাই আমি শান্তি মনেৰে আমি বাগানৰ মানুহে কৈছে যে এইটো হ'ব লাগে বুলি কৈছে আৰু হ'ব লাগে বুলি গোটেই মানে আমাৰ বাগানৰ মানুহ সব কৈছে যে এইটো মিটিং হওক গীতা গোৱালাৰ মানে লগত থকা মাটি মানুহকেইটাৰ সব ন্যায় পাব বুলি লিডাৰকেজন মানে কৈ আছে যে হ'ব লাগে এইটো আপোনালোকৰ কাগজ পত্ৰ নাই বুলি কৈছে ৰাজনীতি কৰি আছে বুলি কৈছে আমাৰ কাগজ পত্ৰ আছে সব আছে আমাৰ কাগজ পত্ৰ আমি দেখুৱাই আছো কাগজ পত্ৰ অফিসে দি আছো আৰু কি দেখাব লাগে সব আছে কাৰণেতো আমি ইমান দিন যুঁজি আছো নহলে একদিনে আমি যদি এনে মিছা কথা কোৱা হলে আমি একদিন কলো হয় ইমান দিন আমি কান্দি ৰদে বৰখনে যুদ্ধ আমি লাগিলো হয় না সেইকেইটা কি আলোচনা কৰিছে এইটো আমি নাজানো কিন্তু আমাৰ কোনো মানে মানুহ যে কোনোদিন কোৱা নাই যে ইয়াত হায়াত হ'ব আৰু ইয়াত কলাক্ষেত্ৰ হ'ব এহেঁতি বিচাৰ কৰে আৰু এহেঁতিয়ে মানে দিব বিচাৰে আমি নিবিচাৰো আমাৰ মাটি বিচাৰো
আমাৰ লগত ফাচলা নকৰে আৰু নিউজিলেণ্ড আপোনালোকে চাব ৰজকৰ চাব তেতিয়া আমাৰ ৰাইজ আছিলে নে আঠচা কিটা আছিলে বিচাৰ কৰা সময়ত আমাৰ ৰাইজও থাকিব লাগিছিলে না আঠচা অকলে